ৰাইজ স্বাগতম জনাইছোঁ মই আপোনালোকক মোৰ প্ৰথম অসমীয়া লং ব্লগলৈ আৰু এইটো ব্লগ যেতিয়া মই ডায়েট কামৰূপ মিৰ্জালে মোৰ 2 বছৰীয়া ডিপ্ল'মা কোৰ্চৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আনিবলৈ গৈছিলোঁ। অসমৰ বিভিন্ন জিলাত থকাৰ দৰে আমাৰ কামৰূপ জিলাতো এখন ডায়েট আছে। আচ্ছা, এতিয়া বহুতেই ভাবিব ডায়েট আকৌ কি? গতিকে নজনাখিনিৰ বাবে মই জনাই দিব বিচাৰোঁ যে ডায়েটৰ সম্পূৰ্ণ অৰ্থ হ'ল ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং। অৰ্থাৎ আমাৰ যিখিনি যুৱক যুৱতীয়ে ভৱিষ্যতে শিক্ষক হ'ব বিচাৰে তাৰ বাবে প্ৰয়োজনীয় অতি গুৰুত্বপূৰ্ণ দুটা কোৰ্চ হৈছে DLED আৰু BEd। আৰু এই কোৰ্চ দুটাৰে শিক্ষা প্ৰদান কৰা হয় ডায়েটত। আৰু আপোনালোকে চাগে জানেই এইটো কোৰ্চ কৰাৰ পিছতো আপোনালোকে ডাইৰেক্ট চাকৰি নাপায়। তাৰ বাবেও আকৌ এখন যুদ্ধ যুঁজিবলগীয়া হয়। সেইটো হৈছে CTET, চেণ্ট্ৰেল টেট নহয় বা আমাৰ ষ্টেট টেট অৰ্থাৎ আছাম টেট দিবলগীয়া হয়। এইকেইটা এক্সাম দি পেলাই যদি আপুনি কোৱালিফাই কৰিব পাৰিছে তেতিয়াহে আপুনি এখন চৰকাৰী স্কুলত শিক্ষকতা কৰিব পাৰিব। আৰু মোৰ এই জাৰ্ণিটোৰ আৰম্ভণি হৈছিল 2023 চনত যেতিয়া মই DLED এণ্ট্ৰেন্স এক্সাম দি পেলাই ডায়েট কামৰূপ ইনষ্টিটিউশ্যনখনত এটা ছিট নিজৰ বাবে সংৰক্ষিত কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে 2025লৈকে 2 বছৰীয়া কোৰ্চটো কমপ্লিট কৰিলোঁ আৰু বৰ্তমানো ভাল ভৱিষ্যত এটা গঢ়িবলৈ কষ্ট কৰি আছোঁ ৰাইজ। গতিকে আপোনালোকেও কষ্ট কৰি থাকিব আৰু এনেকুৱাকৈ আপোনালোকৰ লগত কথা পাতিয়েই মই ঘৰ আহি পাম। আৰু কোনোবাৰ যদি শিক্ষকতাৰ ফিল্ডখনৰ অহাৰ ইচ্ছা আছে তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে বছৰে বছৰে হৈ থকা DLED এণ্ট্ৰেন্স এক্সাম নাইবা BEd এণ্ট্ৰেন্স এক্সাম আদি দিব পাৰে। কিন্তু এটা কথা ৰাইজ, আপোনালোকে পঢ়িব লাগিব, বহুত ভালকৈ পঢ়িব লাগিব, কাৰণ দিন যোৱাৰ লগে লগে কম্পিটিশ্যন বহুত বাঢ়ি যাই আছে আৰু আপোনালোকে যদি ইয়াৰ বাবে ভালকৈ প্ৰিপেৰেশ্যন কৰে তেতিয়াহে আপোনালোকে ছিট এটা পাবলৈ সক্ষম হ'ব। হয়, বহুতৰ বাবে এইটো সহজো হ'ব পাৰে, কিন্তু এট দ্য ছেইম টাইম বহুতৰ বাবে এইটো কঠিনো হ'ব পাৰে। মোৰ বাবে মই নকওঁ যে সহজ আছিলে। গতিকে আপোনালোকৰো যদি ইচ্ছা আছে ভালদৰে পঢ়ক আৰু এক্সামটো দিয়ক। মোৰ দৃঢ় বিশ্বাস আছে যে আপোনালোকে নিশ্চয় পাব। আৰু এনেকুৱাকৈ ক'ৰবালৈ গ'লে নাইবা আহিলে কিমান যে টোপোলা ওলায়, মোৰে অকল ওলায় নেকি বাৰু? কমেণ্ট কৰিবচোন। যাওঁতে যেনেকুৱাকৈ এসোপামান কিবা টোপোলা লৈ গৈছিলোঁ, আহোঁতেও তেনেকুৱাকৈ লৈ আহিছোঁ। একচুৱেলি এই টোপোলাটোত কপৌ ফুল আছে ৰাইজ, দেখাম বাৰু। আৰু আহি পেলাই একদম মন ভাল লাগি গৈছিলে। কিয় জানেনে? মা পিঠাগুড়ি খুন্দিছিলে আৰু মই পিঠা বহুত ভাল পাওঁ। সেয়া লাগিলে খলা চাপৰি পিঠাই হওক, সেয়া লাগিলে কেটলি পিঠাই হওক, যিয়ে কি নহওক পিঠা বহুত ভাল পাওঁ আৰু মনটো একদম ভাল লাগি গৈছিলে। আৰু এয়া এটা পাৰ্চেল আহিছিলে, অৰ্ডাৰ দিছিলোঁ ডট&কি ছানস্ক্ৰীণ। আৰু এই ছানস্ক্ৰীণটো ছামাৰতো মোৰ স্কিনটো ঠিকেই ৱৰ্ক কৰে, কিন্তু যেতিয়া উইণ্টাৰ আহি যায় মই ফিল কৰিছোঁ যে এই ছানস্ক্ৰীণটোৱে মোৰ ফেচটো ড্ৰাই কৰি দিয়ে। গতিকে ভাবিছোঁ ডট&কি যিহেতুকে ভাল ব্ৰেণ্ড, ভালেই ৱৰ্ক কৰি আছিলে, কিন্তু ইয়াৰ যোনটো ড্ৰাই স্কিনৰ বাবে থাকে মই সেইটো ল'ম বুলি ভাবিছোঁ গাইজ। পইচা পালে গাইজ, পইচা নাই এতিয়া বেছি, আই এম ব্ৰক। ৰ'ব দেই গাইজ, বজাৰখন সামৰি লওঁ। আৰু আপোনালোকক যে কৈছিলোঁ যে কপৌ ফুল আনিছোঁ, এয়া কপৌ ফুল মামাৰ ঘৰৰ পৰা আনিছোঁ। আৰু মামাৰ ঘৰত কপৌ ফুল বহু আগতে ৰাইজ, যেতিয়া মই সৰু আছিলোঁ তেতিয়াৰ পৰাই দেখি আহিছোঁ কপৌ ফুল, কিন্তু কেতিয়াও আনিম বুলি ভবা নাছিলোঁ। কিন্তু এইবাৰ যাই পেলাই দেখিলোঁ, এতিয়া যিহেতুকে ফুলা নাই, ফুলিব বসন্তকালত। গতিকে মামীক ক'লোঁ যে মামী দি দিব, আৰু মামা আৰু মামীয়ে ধুনীয়াকৈ অকণমান কাটি পেলাই এনেকুৱাকৈ পলিথিনত ভৰাই পেলাই দি পঠাইছে। আৰু এয়া ৰুম বাৰু, আপোনালোকক দেখাম কৈছিলোঁ কিন্তু দেখুওৱা নহ'ল। আৰু এয়া ভাগৰ লাগিছে গাইজ, অকণমান শুই গৈছোঁ কাৰণ বহুত ঘূৰিলোঁ। আৰু ৰেষ্ট নাই দেই। এতিয়া সখীৰ বিয়াৰ বাবে যে কাপোৰ কিনিছিলোঁ, আকৌ আবেলি চিলাবলৈ গৈ আছোঁ মোৰ ফ্ৰেণ্ড এজনীৰ লগত। দুইটাই গ'লোঁ, কিন্তু দুখৰ বিষয় যে যেনেকৈ গৈছিলোঁ তেনেকৈ উভতিও আহিবলগীয়া হ'ল। কাৰণ যে তেওঁ নাছিলে ঘৰত, অৰ্থাৎ যাক চিলাব দিম বুলি কৈছিলোঁ তেওঁ ঘৰত নাছিলে। এতিয়া কাপোৰখিনিতো আমি দি থৈ আহিব নোৱাৰোঁ, কাৰণ তেওঁ মোৰ জোখ নাজানে। গতিকে আকৌ উভতাই আনিছোঁ, আনি পেলাই এইবাৰ চিলাবলৈ দিছোঁ মাহীৰ তাত। গতিকে তেনেকুৱাকৈ মোৰ গোটেই দিনটো গৈছিল গাইজ। গতিকে আজিলৈ ইয়াতে এৰিছোঁ। ব্লগ চাবলৈ ছাবস্ক্ৰাইব কৰিব দেই। বাই বাই।